ৰাহুল গান্ধী মস্ত এটা জোকাৰতে দেখোন নেতা হৈ আছে সিহঁতৰ সেইটো জোকাৰ নহয় সবেই জানে পপ্পুৱে গৈ পেলাই তেওঁলোকে নেতা বনাই থৈছে আৰু আমিতো অভিনেতা ভাই অভিনেত্ৰীক ইমান বেছি আপোনালোকে হেৰি নকৰিব তাচ্ছিল্য নকৰিব মই কৈ দিলো যোৱা বছৰতকৈ মই 3 গুণ ওপৰত মই ভোট পাম এইবাৰ শিয়ালে সদায় আঙুৰ টেঙা বুলিয়ে কয় 2 নম্বৰ কথাটো হৈছে ইয়াতে 20 গৰাকী প্ৰিয়ংকা গান্ধী আহিলেও মোৰ লগত পাত্তা নাপায় 3 নম্বৰ সিহঁতৰ ইমানেই গোটেই বংশগোষ্ঠী ইয়াত আহি যায় তথাপিতো ইয়াতে লৰাব নোৱাৰে প্ৰত্যাহ্বান জনাইছিল কিহৰ প্ৰত্যাহ্বান এইবিলাক তেওঁলোকক আপুনি প্ৰিয়ংকা গান্ধী আজি আহোঁতে সুধিব লাগিছিলে যে পটককে যদি তেওঁ সুধি দিয়ে যে পৃথিৱী সূৰ্য চাৰিওফালে ঘূৰে নে সূৰ্য পৃথিৱী চাৰিওফালে ঘূৰে 10 মিনিটমান ভাবি থাকিব তেওঁলোকৰ মানে জ্ঞান হৈছে ইমানটো